আপোনালোক আটাই অৱগত, আমাৰ অঞ্চলৰ গোটেই ৰাইজ অৱগত, এই ৰাস্তাটো আমাৰ অতি গুৰুত্বপূৰ্ণ ৰাস্তা। ইউটি ৰোডৰ পৰা গুৱাহাটীলৈ যোৱা যিটো ৰাস্তা, শুক্লাই চেনফাং সমষ্টিৰ মাজেৰে মেইন ৰোড আমাৰ, এই মেইন ৰোডটোৰ অৱস্থা যোৱা 6 মাহ ধৰি অতি বেয়া হৈ আছে। গাড়ী যোৱাৰ কাৰণে উপযুক্ত ঠিক নহয়। আৰু এতিয়া আপোনাৰ সমস্যাটো হৈছে কি, যেতিয়া বাৰিষাৰ বৰষুণ আৰম্ভ হৈছে, যোৱা 3-4 দিনৰ পৰা ইয়াৰ অৱস্থা একেবাৰে তথৈবচ, অৱস্থা নাই। আৰু 3-4 দিনৰ ভিতৰত এক্সিডেণ্ট পৰ্যন্ত হৈছে। যোৱা কালি পৰহি আপোনালোকে অৱগত, ছ'চিয়েল মিডিয়াত আহিছে। আনকি ডাঙৰ চকাৰ বাছ পৰ্যন্ত যোৱাকালি 3 ঘণ্টালৈকে আবদ্ধ হৈ আছে। তো আমাৰ ৰাস্তাটোৰ অৱস্থা এনেকুৱা। তো আজি আমি শুক্লাই চেনফাং ব্লক কমিটি BPFৰ উদ্যোগত শ্ৰদ্ধাৰ আমাৰ BTCৰ প্ৰাক্তন ইয়াম গণেশ কছাৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমি এই ৰাস্তাটোৰ সামান্য মেৰামতি কৰিবলৈ আমি প্ৰচেষ্টা হাতত লৈছিলোঁ। আচলতে ইয়াত গণেশ কছাৰী ডাঙৰীয়াৰ লগতে আমাৰ দলৰ শুক্লাই চেনফাং ব্লক কমিটিৰ অন্তৰ্গত যিমানসকল লিডাৰ্ছ আছে, নেতাসকলে অলপ সহযোগ কৰিছে। আৰু আটাইৰে সহায় সহযোগত আমি ৰাস্তাটোৰ প্ৰকাণ্ড গাঁতকেইটা, যিকেইটা পুখুৰী সদৃশ গাঁত, সেই গাঁতকেইটা আমি মাৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ বেলেগ কোনো কথা নাছিল, বাৰীত দিম বুলি আমি ভবা নাছিলোঁ, বা এনেকুৱা আমি ৰাজনীতিক উদ্দেশ্যলৈ আমি কামটো কৰা নাছিলোঁ। মাত্ৰ আমাৰ উদ্দেশ্য আছিল ৰাস্তাটো অলপ মটৰেবল কৰোঁ, যাতে আমাৰ ল'ৰা ছোৱালীবিলাক স্কুলত যাব পাৰে। তো ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰা ধৰণৰ কণ্ডিশ্যন হৈছে। যোৱা কালি পৰহিৰ ভিতৰত মই গম পোৱাত 4খনমান ই-ৰিক্সা মানে পাল্টি হৈছে, ইয়াত উল্টা হৈছে। তো এনেকুৱা ধৰণৰ ঘটনা হৈছে। তো এইখিনি আমি অলপমান মাত্ৰ মটৰেবল কৰাৰ কাৰণে ডাঙৰ গাঁতকেইটা মাৰি মানুহ যাতে অহা যোৱা কৰিব পাৰে, সেইখিনি ব্যৱস্থা কৰাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। কি ক'ব, যিখন বিজেপি চৰকাৰ, চৰকাৰ, গতিকে স্থায়ী সমাধান হোৱা নাই, এই ক্ষেত্ৰত কি নাই? স্থায়ী সমাধানটো আমি আচলতে যদি 4.5 বছৰমান আগলৈ ঘূৰি যাওঁ, যেতিয়া BPF দলৰ চৰকাৰ আছিল, এই ৰাস্তাটো ভাল আছিল। আমাৰ অঞ্চলৰ বাসীয়ে দেখিছিল এই ৰাস্তাটো সম্পূৰ্ণ এটা খুব সুন্দৰ ৰাস্তা আছিল। কিন্তু যোৱা 4.5 বছৰৰ ভিতৰত ৰাস্তাটো ভাঙি গ'ল। ৰাস্তা ভাঙিবই, ৰাস্তাটো এইটো ভাঙাটো স্বাভাৱিক, কিন্তু ৰাস্তাৰ মেৰামতি থাকিব লাগিব। কিন্তু যোৱা 4.5 বছৰ এই ৰাস্তাটো এটা প্ৰকাণ্ড মানে গুৰুত্বপূৰ্ণ ৰাস্তা, এই ৰাস্তাটোৰ কোনো মেৰামতি কৰা হোৱা নাই। তাৰ ফলত ৰাস্তাটোৰ আজি এইটো অৱস্থা হৈছে। আচলতে ক'ব বেয়া লাগে, আমাৰ এইখিনি ঠাই অতি গুৰুত্বপূৰ্ণ। যেনে আমি এতিয়া গাঁত মাৰিছোঁ আপোনাৰ বিধানসভাৰ অধ্যক্ষ, তেখেতৰ ঘৰ ইয়াৰ পৰা আধা কিলোমিটাৰ নহ'ব। যোৱাকালি বাছ যিখন ফাঁচি আছিল 150 মিটাৰ দূৰ, তেখেতৰ পদূলিৰ পৰা 150 মিটাৰ দূৰ। তেখেতৰ পদূলিতে এটা মস্ত গাঁত এটা আছিল, আমি এতিয়া মাৰিছোঁ। ঠিক তেনেকৈ এতিয়া সাহস দল বুলি ক'লে বিজেপি দলৰ সভাপতি, আমাৰ যিটো শুক্লাই চেনফাং মণ্ডল, তাৰে যিজন সভাপতি, সেই সভাপতি ডাঙৰীয়াৰ ৰাস্তাৰ আগত এটা গাঁত আছিল, আমি এতিয়া মাৰি থৈ আহিছোঁ। সম্পাদক ৰমেশ খাপলাই ডাঙৰীয়াৰ নংলাত এটা গাঁত আছিল, প্ৰকাণ্ড গাঁত, এটা ডাম্পাৰ চেন কেবল সোমাই গৈছে। এটা প্ৰকাণ্ড গাঁত, সৰু গাঁতৰ কথা মই কোৱা নাই। তো সেই গাঁতকেইটা আমি মাৰিছোঁ। গতিকে কাম কৰাৰ মন নোহোৱা মানুহে ৰাজনীতিৰ নামত ৰাজনীতি কৰি থাকি কোনো লাভ নাই। আচলতে আমাৰ যিটো BTC নামৰ যিটো অৱস্থা, আমাৰ এই সমষ্টি যিটো, আমি অতি পিছপৰা। অসমৰ অন্যান্য আগবঢ়া জেগাবিলাকৰ লগত আমাৰ এই ঠাইখিনি নিমিলে। আমাৰ ইয়াত আমি ঢুকি নাপাওঁ। গতিকে ইয়াত আপোনাৰ প্ৰত্যেকটো কথাই যদি এনেকুৱা ধৰণৰ হয়, কাম কৰাৰ যদি মানসিকতা নাথাকে, যেতিয়া চৰকাৰ আছে, অসমত চৰকাৰ আছে, কেন্দ্ৰত চৰকাৰ আছে, BTC চৰকাৰৰ তেওঁলোক অংশীদাৰ, তাৰপিছতো যদি কাম কৰাৰ মানসিকতা নাথাকে, তো এনেকুৱা ধৰণৰ ৰাজনীতিৰ নামত ৰাজনীতি কৰি থকা ধৰণৰ নেতাৰ দ্বাৰা সমাজৰ একো উন্নয়ন সম্ভৱ নহয়। नोंथाङा सासे नार्स ANM GNM जानो गोसो दं नामा? नोंथाङा पेरामेडिकेल कर्सनि सोलोंथाइ लानो गोसो दं नामा? नोंथाङा जुदि नार्स ANM GNM लेबोरेटरि टेक्निशियन जानो गोसो दंब्ला थाबैनो डक्टर BR आम्बेडकर एलाइड हेल्थ इन्स्टिट्यूटआव मुं थिसनदो। बाक्सा जिल्लानि मसलपुर सदर टाउननि मसलपुर SP मावख'नि साखाथि 1 नं काथालिगाव बेदलाबारियाव थानाय डक्टर BR आम्बेडकर एलाइड हेल्थ इन्स्टिट्यूटआव 2025-26 सोलोंथाइ बोसोरनि थाखाय सोलोंसाफोरनि मुं थिसननाया सोलिगासिनो दं। आर्ट्स, कमार्स आरो साइन्सनि बिजोंनिफ्राय HS थाखोखौ उथ्रिसारनाय साफ्रोमबो फरायसायानो पेरामेडिकेल कर्स लानो थाखाय मुं थिसननो हागोन। बे सोलोंथाइ फसंथानाव नांगौ जानाय थाखो खथा गोजौ थाखोनि लेबोरेटरि टेक्निशियन TLM आरो नार्सनि प्रेक्टिकेल फोरोंनायनि खाबुफोरजों लोगोसे रोंगौथि गोनां फोरोंगिरि आरो देहा फाहामगिरिफ्रा फोरोंथाइ होनाय जायो। बेनि अनगायैबो हिनजावसाफोरनि थानायनि थाखाय हस्टेलनि खाबुबो दं। बे समाव गोसो गुदुं फरायसा एबा सोलोंसाफोरनि मुं थिसननायनि थाखाय फर्म बिलाइखौ होगासिनो दं।
बेनिखायनो जायफोर बिथांमोना पेरामेडिकल कर्सनि सोलोंथाइ लानो गोसो दं बिथांमोना 9101299545 8473853693 एबा 6900226441 मबाइल नम्बराव फोनांजाब खालामनो हागोन। नङाब्ला बाक्सा जिल्ला मसलपुरनि 1 नं काथालिगाव बेदलाबारियाव थानाय डक्टर बि.आर. आम्बेडकर एलाइड हेल्थ इन्स्टिट्यूटआव थोंजोङै फैनानै सुलाद लाफैनो हागोन।